কদৰ্যময় হৈ পৰিছে মৰাণ নগৰ। ধোঁৱাচাঙত উঠিল ক্লিন মৰাণ গ্ৰীণ মৰাণ। লেচিৰ অটপালিত দিশহাৰা ব্যৱসায়ী। দম দম জাবৰে কদৰ্যময় কৰি তুলিছে মৰাণ নগৰ। জাবৰ নিষ্কাশনৰ বাবে ব্যৱসায়ীসকলে দৈনিক কৰ দিয়াৰ পিছতো দুৰ্গন্ধত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে মৰাণত। পদপথৰ একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিয়া অনুসৰি দিখাৰী পঞ্চায়ত আৰু খোৱাং আঞ্চলিক পঞ্চায়তে নিয়োগ কৰা লেচিক মৰাণ নগৰৰ স্থায়ী পদপথৰ ব্যৱসায়ীসকলে দৈনিক 20 টকাকৈ আৰু সাপ্তাহিক বজাৰৰ পাইকাৰী ব্যৱসায়ীসকলে 100 টকাৰ পৰা 150 টকাকৈ কৰ আদায় দিয়ে। তাৰ পিছতো জাবৰসমূহ নিষ্কাশন নকৰে বিভাগে। এক বৃহৎ অংকৰ ধন আহৰণৰ পিছতো মৰাণ নগৰ পৰিষ্কাৰ নোহোৱা জাঙুৰ খাই উঠিছে ব্যৱসায়ীসকলৰ লগতে স্থানীয় ৰাইজ। ক্লিন মৰাণ গ্ৰীণ মৰাণ এতিয়া যেন ফ্লপ শ্বট পৰিণত হৈছে। ইয়াৰ আগতে মৰাণ নগৰৰ জাবৰ নিষ্কাশনৰ দায়িত্ব মৰাণ ব্যৱসায়ী সন্থাৰ হাতত আছিল। সেই মৰ্মে চাফাও আছিল মৰাণ নগৰ। কিন্তু ইয়াৰ দায়িত্ব পঞ্চায়তে নিজৰ হাতলৈ হস্তগত কৰাৰ পিছতে কদৰ্যময় হৈ পৰিছে মৰাণ। ৰাইজৰ দাবী শীঘ্ৰে পৰিষ্কাৰ কৰক মৰাণ নগৰ। আমাৰ দুৰ্ভাগ্য যে আমি জনাত 3টা পাৰ্টিয়ে পইচা সংগ্ৰহ কৰি আছে। আমাৰ ইয়াত যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে বা অন্যান্য ব্যৱসায়ী আছে, কিন্তু তেওঁলোকে চফা নকৰাৰ ফলত আমাৰ ইয়াত দুৰ্গন্ধময় এটা পৰিৱেশ হৈছে আৰু স্বাস্থ্যৰ কাৰণে এইটো ক্ষতিকাৰক হৈছে। যে আমি ভাবোঁ যে প্ৰশাসনে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু এতিয়া দেওবাৰে এই লেচিয়ে পইচা সংগ্ৰহ কৰে, কিন্তু তেওঁলোকে জাবৰ জোঁথৰ পেলাবলগীয়া ক্ষেত্ৰত তেওঁলোকে বিশেষ ব্যৱস্থা নলয়। আমি জানিব পাৰিছোঁ মৰাণ ব্যৱসায় সন্থাই যেতিয়া তেওঁলোকে অধীনত পইচা পাতি সংগ্ৰহ কৰি জাবৰ পেলোৱাৰ ব্যৱস্থা কৰিছিল, কিন্তু এতিয়া দেখা গৈছে যে পঞ্চায়ত, লেচি আৰু অন্যান্য লোকে পইচা সংগ্ৰহ কৰে, কিন্তু নগৰখন পৰিষ্কাৰ কৰি ৰখাত তেওঁলোকক কোনোপধ্যে একো গুৰুত্ব নিদিয়ে। গতিকে আমি মৰাণৰ ৰাইজ হিচাপে এটাই আশা কৰোঁ যে প্ৰশাসনে অবিলম্বে যিসকলে পইচা তুলিছে তেওঁলোকৰ যোগেদি বা প্ৰশাসনে নিজেই ব্যৱস্থা লৈ এই গোটেই নগৰখন পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ গাড়ী স্লিপ আছে, আমাৰ ওচৰত কাগজ নিয়ে, 20 টকাকৈ নিয়ে সদায়। সপ্তাহত কেইবাৰ নিয়ে? ৰেগুলাৰ নিয়ে। দুবাৰকৈ তোলে নিয়ে? নহয়, দুবাৰ নাই, এবাৰে। 10 টকাকৈ এবাৰ তোলে, 20 টকাকৈ? 10 টকা আমাৰ দেওবাৰ নিয়ে, এবাৰ দেওবাৰ নিয়ে। দেওবাৰ 20 টকা নিয়ে, অকল দেওবাৰে 10 টকা নিয়ে। আৰু এইটো ৰেগুলাৰকৈ আমাৰ গধূলি সময়ত আহে 20 টকা লৈ যায়। কিহৰ কাৰণে নিয়ে? এইটো হাত কৰা জাবৰ চাবৰ পেলোৱাৰ কাৰণে নিয়ে চাগে। চাফা চিকুণ কৰিছে নেকি? চাবা মাজত কেইদিন কৰিছিলে, এতিয়া কেইদিন আকৌ কৰা নাই। পইচা নিয়ে আছে? পইচা নিয়ে আছে। আজিও নিছে? আজি অহা নাই, গধূলি আহিব। কালি দিছে? কালি দিছে, এইটো কালি চিলিব। ডেইলি হাত খোৱা 20 টকা দিছোঁ। একচুৱেলি হাত খোৱা নহয়, এইটো তাত লিখা আছে এই টিকেটখনত। ইয়াত টিকেটখনত আপোনালোকে দেখিছে, ইয়াত ক্লিন মৰাণ এণ্ড গ্ৰীণ মৰাণ দি আছে, মানে মৰাণখন চাফ চিকুণৰ কাৰণে লৈছে। কিন্তু ধৰক বৰ্তমান সময়ত এতিয়া তেওঁলোকে চাফ চিকুণ কৰা নাই। আপোনালোকে নিজে দেখিছেই কিমান জাবৰ জোঁথৰ হৈ আছে। কিন্তু ইয়াৰ আগত যেতিয়া আমাৰ ব্যৱসায় সন্থাই আমি যেতিয়া মাহেকত দি আছিলোঁ 100 টকা 50 টকা দিছিলোঁ, কিন্তু মৰাণখনৰ এইটো অৱস্থা নাছিলে। আপোনালোকে নিজে দেখিছে ব্যৱসায় সন্থাই থাকোঁতে আমাৰ জেগাটুকুৰা বহুত চাফ চিকুণ হৈছিলে। যে আমি বিচাৰোঁ যেন জেগাটুকুৰা চাফ চিকুণ হৈ থাকক, কেলৈ ইয়াৰ কাৰণে বহুত মানুহৰ বেমাৰ আজাৰো হ'ব। আৰু আমি এতিয়াতো সৰু সৰু ব্যৱসায় কৰি আছোঁ, তাৰ মাজত আমি বহি থাকোঁ, তো দুৰ্গন্ধ সৃষ্টি হ'ব, তাৰপৰা আমাৰো ক্ষতি হয়। তো আমি আকৌ প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছোঁ যেন মৰাণখন চাফ চিকুণ হৈ থাকে আৰু কালেকশ্যনটো যেন বন্ধ হওক। কোনে কোনে কালেকশ্যন কৰে? এতিয়া ধৰক আপোনাৰ এইটো গাঁও পঞ্চায়তৰ ফালৰ পৰা কৰিছে বুলি আমি গম পাইছোঁ। তো ডেইলি এতিয়া 20 টকাই কৰি আছে, আৰু সাপ্তাহিকটোতো আছেই। সপ্তাহে 20 টকা লয় আমাৰ পৰা, আৰু ধৰক বেলেগ বেলেগক কিমান লয় দিবলগীয়া হয়? ডেইলি 20 টকা, আৰু তোমাৰ সপ্তাহত এদিন 20 টকা দিব লগা। সেই তেনেকৈ পইচা দি আছোঁ, আমি সকলোৱে দি আছোঁ, যিমান ব্যৱসায় আছোঁ। কিন্তু ধৰক চাফ চিকুণটো হোৱা নাই, কিন্তু ব্যৱসায় এটাই লৈ থাকোঁতে চাফ চিকুণ হৈ আছিলে। তেওঁক মৰাণত যেতিয়া আপোনাৰ লুকুমণি বৰা বাইদেউ আছিলে মৰাণত ছাগল অফিচাৰ হিচাপে, তেতিয়া তেওঁলোকে আমাক এটা দায়িত্ব দিছিলে যে তেওঁ আমাক ৰিকুৱেষ্ট কৰিছে যে মৰাণ চহৰখন চাফ চিকুণ কৰাৰ কাৰণে আপোনালোকে এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু ইতিমধ্যে তেওঁ আমাক প্ৰায় 2 বিঘা মাটি মৰাণ চিট ফাৰ্মত আমাক এলট দিছিলে, আৰু তেওঁলোকে আমাক লিখিত আকাৰতে দিছিলে। আৰু সেই মাটিত আমি জাবৰ জোঁথৰ মৰাণত পেলাই আছিলোঁ, আৰু এটা ন্যূনতম বৰঙণি আমি ব্যৱসায়ীসকলৰ পৰা লৈছিলোঁ, আমাৰ যিসকল ব্যৱসায়ী তেওঁলোকৰ পৰা। কিন্তু কিছুদিনৰ আগতে আপোনালোকে জানে তাত জাবৰ পেলোৱাটো বন্ধ কৰিলে, আৰু কোনো দুষ্কৃতিকাৰী অগ্নিসংযোগ কৰাৰ কাৰণে আপত্তি আহিলে, তাৰ কাৰণে আমিও জাবৰ পেলোৱাটো বন্ধ কৰিলোঁ। আৰু ইতিমধ্যে আমি এই মৰাণৰ জাবৰ আমি ডিব্ৰুগড়লৈ লেকাইলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এতিয়া কথা হ'ল যিটো ফুটপাথৰ দোকানীসকল যিসকল বহি আছে, তেওঁলোকৰ পৰা আমি মিনিমাম এটা এমাউণ্ট লৈ পেলাই আমি সেই তেওঁলোকৰ জাবৰখিনি আমি নিয়াৰ ব্যৱস্থা কৰিছিলোঁ।
কিন্তু ইয়াতে আপোনাৰ ধৰি লওক দেওবাৰৰ যিটো বজাৰ বহে, এই দেওবাৰৰ বজাৰৰ দায়িত্বটো এনেকুৱা আছিলে যে তেওঁলোকে যিসকলে ইয়াৰ পৰা হাত খোৱা উঠায় তেওঁলোকে এটা এমাউণ্ট আমাক দিছিলে সপ্তাহত, আৰু আমি সোমবাৰে সেই জাবৰটো উঠাই পেলাই পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। কিন্তু যোৱা প্ৰায় নৱেম্বৰ মাহৰ পৰা তেওঁলোকে সেই জাবৰ উঠাবৰ কাৰণে তেওঁলোকে সেই পইচাটো দিয়া নাই, যাৰ ফলত আমি দেওবাৰে যিটো জাবৰ উঠাব লাগে সেইটো আমি বন্ধ কৰিছোঁ। আৰু যোৱা জানুৱাৰী মাহলৈকে আমি ফুটপাথৰ পইচা দোকানীসকলে আমাক 50 টকা দিছিলে, আৰু আমি তেতিয়া সেই তেওঁলোকৰ জাবৰখিনি উঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ এই এৰিয়াটোত। কিন্তু বৰ্তমান যিহেতু আৰু অন্যান্য কোনোবাই আহি তেওঁলোকৰ পৰা পইচা নিছেহি, আৰু আমিও যদি তেওঁলোকক আকৌ পইচা বিচাৰি যাওঁ নিশ্চয় তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হ'ব। সেইটো কাৰণে আমি বৰ্তমান তেওঁলোকৰ পৰা আমি এই চাফ চিকুণৰ কাৰণে যি পইচা সেই পইচা আমি সংগ্ৰহ কৰা নাই, আৰু আমি সেইটো কাৰণে বৰ্তমান জাবৰখিনি উঠাই নিব পৰা নাই। কোনে উঠাই আছে বৰ্তমান সেইটো চাওক ব্যৱসায়ীসকলে গম পাব, তেওঁলোকক আপোনালোকে সুধিলে তেওঁলোকে নিশ্চয় ক'ব পাৰিব, তেওঁলোকৰ ওচৰত নিশ্চয় ৰিচিপ্ট থাকিব কোনে কেনেকৈ পইচা সংগ্ৰহ কৰিছে, আৰু এইটো তেওঁলোকৰ লগত আপোনালোকে এবাৰ পাতি ল'লে ভাল হ'ব। মই লেঙিৰ পৰা আহিছোঁ, হয় চব্জি বিকিবলৈ। আপোনাৰ এতিয়া হাত খোৱা কিমানকৈ লয়? হাত খোৱা আমাৰ প্ৰতিদিনা মাল চাই পিনে লয়, কেহানিবা 150 লয়, কেহানিবা 100 লয়। কিহৰ কাৰণে লয়? এইটো তেওঁলোকে জাবৰ জোঁথৰ ঠিক কৰিছোঁ বোলে, চাহ এটা তুলিবলৈ পঠিয়াইছে বুলি কয়। এতিয়া কি চাহ মই তাক নাজানো। কোনে তোলেহি? ইয়াতে স্থানীয় ল'ৰা কেইজনমান আহে, তেওঁলোকে তোলে আৰু তেওঁলোকে যি বিচাৰে আমি তাত দিবলৈ বাধ্যতা হওঁ, কাৰণ কেলৈ টাউনখন চফা কৰিব লাগে আমুক তামুক বুলি কয়। টাউনটো ক'ত চফা আছে? সেইবিলাক কাউৰী চাউৰী গৰুৱে চৰুৱে গোটেই গোন্ধ মেলি জাবৰে জথয়, দোকানৰ আগে আগে গোটেই জাবৰ দুম সিহঁতি জাবৰ চাবৰ নেপেলায়, খালি পইচাটো লাগে। আজি 50 টকা দিলোঁ। তেওঁলোকক পইচা তুলিবলৈ কোনে নিযোগ কৰিছে? তেওঁলোকক পইচা তুলিবলৈ কিবা গাঁও পঞ্চায়তৰ এই হেৰিয়ৰ দিখাৰী পঞ্চায়তৰ কোনোবা এজনে বোলে, মই কাগজটো চোৱা নাই এতিয়ালৈকে, কাগজটো আছে বাৰু। বোলে এইটো আমাৰ ইয়াত এতিয়া 150 লিখা আছিলে, আমি 100 টকা দিলোঁ সেইদিনাখন। তাৰপৰা আজি দেওবাৰে আমাৰ এইটো ডেইলি হেৰি বজাৰ এইটো টেণ্ডাৰ বজাৰ তেওঁলোকক 150, 100 তেনেকৈ দিওঁ। দেওবাৰে দুগুণ হৈ যায়। দেওবাৰে দুগুণ হৈ যায়, দুজনে লয়। হয় উঠাইছোঁ, আমাৰ যিটো ৰেভিনিউ উঠাইছোঁ, আমি জাবৰ চাফা কৰিছোঁ। ইতিমধ্যে আমি 16 গাড়ীমান জাবৰ পঠাইছোঁ। কাইলৈ ৰাতিপুৱা আকৌ আহিব, এইটো আজি মানুহ লাগি আছে এইবিলাক জাবৰ, কাৰণ দেওবাৰ জাবৰটো বেছি হৈ যায়। আমাৰ সপ্তাহত 2 দিনকৈ আমি চাফা কৰিলে হ'ব। এতিয়া দেওবাৰে ভাত খোৱা কেইটামানত কথা পাতিছোঁ, আমি 3 গাড়ী 3বাৰ সপ্তাহত চাফা কৰিম। ডিব্ৰুগড় এলেকাই আমি লোকেল বেপাৰীৰ পৰা 20 টকাকৈ তুলিছোঁ, এই হ'লচেলাৰ পৰা কেতিয়াবা 50 টকা 70 টকা 100 টকা এনেকৈ তোলা হৈছে। আমি 150 টকাৰ শ্লিপ পাইছোঁ। শ্লিপ নাই, হ'লচেলাৰবিলাকৰ 100-150 এনেকৈ গাড়ী বহুত টকা দিছেতো, বহুত যাব পেলাইতো তাতে সেইকাৰণে তোলা হয়। দেওবাৰে ডাবল কালেকশ্যন হয়। দেওবাৰে নাই বোলা, আমি কোনো নাই বোলা, আমি নাই। ডাবল শ্লিপ আমি পাইছোঁ। দেওবাৰ কথা মই নাজানিম ক'ব। দেওবাৰটো আঞ্চলিক পঞ্চায়তে দিছে, সেইটো তেখেতলোকে জানে, ব্লকৰ পৰা কৰিছে। তেখেত মানে হেৰি আছিলে, সেইটো কি কয়, এতিয়া টেণ্ডাৰ দিয়ে হাত খোৱা, সেই দেওবাৰ কথাটো মই ক'ব নোৱাৰিম, খালি অইন বাৰত সুধিব পাৰে। এজন ক্ষুদ্ৰ ব্যৱসায়ী গাঁৱৰ পৰা শাক পাচলি বিকিব আহে, তাৰপৰা 3বাৰকৈ পইচা তোলা হৈছে। কোনদিনা? আপোনালোকে নাই আমি নাই তোলা, আমি তোলাই নাই, সেইটো সম্ভৱ। 3বাৰ হাত খোৱা তুলিছে। নহয়, আমি ডেইলি তুলিছোঁ, ডেইলি পেকেটত তুলিছোঁ, সেইটো সঁচা। দেওবাৰ আমি হাত নিদিওঁ। দেওবাৰ কাক টেণ্ডাৰ দিয়া হৈছে? এইটো যিজন হাত খোৱা সেইটোৱে লৈছে চাগে, সেইটো আপুনি ব্লকত খবৰ কৰিব, মই চিনি নাপাওঁ। ব্লকত টেণ্ডাৰটো কোনে দিছিলে? পঞ্চায়তে নে আঞ্চলিক পঞ্চায়তে দিছিলে। আপোনালোক যিটো জাবৰ নামত তুলিছে সেইটো টেণ্ডাৰ কাক দিয়া হৈছে? আমি টেণ্ডাৰ দিয়া নাই, পঞ্চায়তে এটা ব্যৱস্থা কৰি আমি জাবৰ চাফা, তাৰমানে আমাৰ ফাণ্ড নাই ইমান জাবৰ চাফা কৰি। প্ৰত্যেকবাৰে বহুত টকা ফাণ্ড দিয়া হয় আমাৰ পঞ্চায়তৰ পৰা, গতিকে আমি সেইকাৰণে এটা ইয়াৰ পূৰ্বে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই 100 টকা মাহে লৈ পিনে 30 দিনে জাবৰ চাফা কৰিছে। 23 দিনে তেতিয়াহ'লে ইয়াতে আপোনালোকে দেখিছিলে অলপ দিন আগত কিমান জমা হৈছিলে। মই নিছোঁ ইয়াত 8 গাড়ী হাতোৱে ক'ব, 16 গাড়ী টোটেল গাড়ী নিছোঁ, ইয়াত দম আছিলে। তেতিয়া কেনেকৈ কৰিলে সেইখিনি কথা মই নাজানিও ক'ব কোনে কৰিছে, কিন্তু মই কৈছোঁ ইয়াত দেখিছে, দেখিছে ইয়াত যাব আছিল, দম আছিলে নাই ইয়াত? সোধক আপোনালোকে, ইয়াত আছে, গোটেই আছিলে যাব। এতিয়া এইকেইদিনত হৈছে, এতিয়া এইকেইদিন হৈছে, আৰু 2-3 ডাৱৰীয়া কিমান ঠাণ্ডা দেখিছে, কেনেকৈ কাম কৰিব? গাড়ীটা মাৰি কিনে এই জাবৰখিনি তোলা হৈছে, আৰু জেংকুৰ মাৰি গাঁৱত বহুত টাইপ খাই গ'ল, বহুত দিনীয়া, তাৰমানে 3মহীয়া যাব এইখিনি আছিলে ইয়াতে নহয়, সিফালেও আছিলে। কাইলৈ ৰাতিপুৱা তোলে হ'ব।